আৰু হেল্ল' ৰাইজ, মই আছোঁ বৰ্তমান এখন ধুনীয়া বজাৰত আৰু এখন বজাৰ আছে বমদিলা স্থিত আৰু ইয়াত বৰ্তমান টেম্পাৰেচাৰ -3 ডিগ্ৰী চেলচিয়াছ। ইয়াত নানান ধৰণৰ ৰাজমাহ দেখা পালোঁ আৰু অৰুণাচলী ফুড হয় এইবিলাক, যেনে ধৰি লওক মাকৈ গুড়া আৰু মাকৈ গুড়া ময়ো অলপ আনিছোঁ। সেইটো মানে আপুনি ভাতত মিক্স কৰি খাব পাৰে, বিৰাট মজা লাগে খাই, গম পাইছেনে? আৰু এনেকৈ কিৱি টাইপৰ বস্তু আখুনি আছিলে আৰু মটৰ আৰু এয়া দেখিছেনে চিপছ, আপোনাৰ পাপৰ টাইপ মানে গোমধানৰ পাপৰ আৰু আচাৰ টাইপৰ বহুত বস্তু আছিলে আৰু এনেকা কিছুমান চকলেট আছিলে আৰু মজা লাগিছিলে এইবিলাক বস্তু। অলপ চলপ ময়ো কিনিলোঁ আৰু লগতে ভেৰাইটিজ অফ নুডলছো তাতে আমি পালোঁ, আচাৰ দেখিলোঁ, নানান ধৰণৰ ৱাইন আছিল, হোম মেড ৱাইন কিছুমান আমি দেখা পালোঁ, নানান ধৰণৰ ফল মূল যেনে কিৱি, তাৰ লোকেল কিৱি কিছুমান আমি পালোঁ আৰু তাত আখৰোটো হয়, নেপালৰ আখৰোটো আছিলে আৰু বমদিলাটো বোলে আখৰোটৰ খেতি হয়, মই নাজানো হয় নে নহয়, বাট তাতে সিহঁতে কৈছিলে যে আমাক বমদিলাৰো এনেকৈ আখৰোট পোৱা যায়। কমলা আছিলে আৰু মাছৰুম দেখা পালোঁ আৰু বিৰাট মজা লাগিল বজাৰখন। এনেকৈ কেঁচা আপেলো দেখা পালোঁ আৰু মই অলপ চলপ আনিলোঁ, কিন্তু বিৰাট টেষ্টি আছিলে। আৰু বাদাম দেখিছেনে, মমফুলিৰ পেকেট এইবিলাক। আৰু লগতে মানে তাতে কিছুমান নতুন ধৰণৰ বস্তু দেখা পালোঁ, যিবিলাক খাদ্য আমি ইয়াতে খোৱা নাই, আগে পিছে দেখাও নাই, কিন্তু তাত দেখি বিৰাট মজা লাগিলে। এই কিৱিৰ পেকেট হয়, যিবিলাক কিৱি বাহিৰৰ কাণ্ট্ৰিবিলাকত হয়, যেনেকৈ ঠাণ্ডা কাণ্ট্ৰিবিলাকত হয় আৰু ইয়াতো হয়। আৰু এইটো ভেৰাইটিজ অফ নুডলছ দেখিছেনে, নুডলছবিলাক দেখাত বৰ বেলেগ বেলেগ ধৰণৰ দেখোন, চিপছ টাইপৰ নুডলছ থাকিলে, এনেকুৱা চেপেটা টাইপৰ দীঘলীয়া। আমিতো নুডলছবিলাক দেখিছোঁ পকোৱা পকোৱা নুডলছ এনেকুৱা টাইপৰ,